ফাইনেলি গোলাঘাটৰ হাতীয়াখোৱাত আছোঁ মই। হাতীয়াখোৱাৰ এই পূজা মণ্ডপখন চাওঁ কি ধুনীয়াকৈ সজাইছে। আৰু এইফালে চাওক পূজা পূজা কি যে মজা, আকৌ আহিল দুৰ্গা পূজা। পূজা পূজা কি যে মজা, আকৌ আহিল দুৰ্গা পূজা। ৰঙা নীলা বেলুন ফুলাই পেপে পেপে মজা পেপা। পূজা কি যে মজা, আকৌ আহিল দুৰ্গা পূজা। পূজা পূজা কি যে মজা, আকৌ আহিল দুৰ্গা পূজা। ৰঙা নীলা বেলুন ফুলাই পেপে পেপে মজা পেপা। পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ। লগত ময়ো ওলালো ৰঙা নীলা বেলুন লৈ। মনৰ হেঁপাহেৰে ঘূৰি পূজা চলি চাম। লালমোহন জিলেপি পেট ভৰাই খাম। ৰঙীন মেলাত সন্ধিয়া হাঁহিৰে উপচাম। আনন্দ মনেৰে ঘূৰি ঘৰলৈ যাম। ৰঙীন মেলাত সন্ধিয়া হাঁহিৰে উপচাম। আনন্দ মনেৰে ঘূৰি মানে কি ক'ম আৰু কি ধুনীয়াকৈ সজাইছে মানে। দম ঢোল বাজিছে, পূজাৰ বতৰতে মন তুলিছে। দম ঢোল বাজিছে, পূজাৰ বতৰতে মন তুলিছে। আহুত ঘৰতে নাচিছে, ৰঙৰে মেলা সাজি চলিছে। বৰ ধুনীয়া বনাইছে। আৰু পূজা এবাৰ ক'ত চোৱা পৰিছে? এইবাৰ বগানী অকল বগাখিনি বেলেগ হাতীখন ফালে আছে জয়গানৰ ফালে এয়া সেইপিনে আমাৰ হুছেইন আছে। আমি গোটেই মানে পূজা চাবলৈ আহি গ'লো। পূজা চাবলৈ আমি আহিছোঁ বৰ্তমান আমাৰ হাতীয়াখোৱা কি ধুনীয়া সুন্দৰ পৰিৱেশৰ এয়া মাজত আমি পূজা অথনি চাবলৈ দেখাইছিলোৱে। সকলোৱে ভাল পাব দেই বুলি আশা কৰিছোঁ। আৰু বাই লাহে ভাল পাবই। বাই বাই। আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অকণমান পোহৰত কৰিম লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।